মই 9টা বজাত ভাত খাই আছিলোঁ। ভাত খাই থাকোঁতে তাৰপিছতে ভাতকেইটা খাই হওঁতে তেনেকুৱাতে মোক এই আমাৰ ওচৰৰ মাইনাই মাত লগালে, বোলে আপুনি কিবা হেৰিয়াত কাঁহী বাতি মেলি থৈছে নে? মই বোলো মেলি থৈছোঁ। তাৰপিছত তাই কৈছে বোলে অকণমান দেৰি আগত এইখিনি বেপাৰী এটা বোলে পিটপিটাই ফুৰিছিলে কাঁহী বাতি ধোৱা চাংখনৰ ওচৰত আছে। তাৰপৰা তেনেকুৱাতে মই কাঁহৰ এইখিনি চাইছোঁ, ইয়াৰ জোখৰ কাঁহৰ কাঁহী এখন নাই, ইয়াৰ বুকত থকা। তাৰপিছত নাই অকণমান দেৰি পিছত গম পাইছোঁ মানুহটো বোলে পালচাৰ বাইক লৈ পেলাই এইফালেদি গৈছে হাতীয়া খাবলৈ। নহয় এনেকৈ যে গাঁৱে গাঁৱে বেপাৰীবোৰ ঘূৰি ফুৰে, তাৰ কাৰণে মানুহখিনি সতৰ্ক হওক। কাৰণ দিন দুপৰতে হৈছে 9টা বজাতে। যদি মানুহখিনি এনেকৈ ভিতৰত থাকোঁতে যদি বাহিৰত মেলি থোৱা কাপোৰ কানিয়ে হওক কাঁহী বাতিয়ে হওক তেনেকৈ যদি লৈ যায়, তেতিয়াহ'লে আমাৰ দেখোন দিনতে মানে ইমান সুৰক্ষা নাইকিয়া হ'ব। সেইকাৰণে আপোনালোকে মন কাণ দিব, চকু দিব, যাতে বাহিৰত তেনেকৈ বস্তু পাতিবোৰ নেৰে। এজন আহিছিলে, মই প্ৰথমতে দেখিলোঁ, তাৰপিছত বেপাৰীজন বোলো দেখি পেলাই বোলে লৰালৰিকে বোলো কি কৰিলোঁ বাইদেউ আঁঠুৱা ল'বনে? মই বোলো আঁঠুৱা নালাগে মোক বুলি ক'লোঁ। তাৰপিছত মই ভিতৰত সোমালোগৈ। ভিতৰত সোমাই বেপাৰীজন আহিয়ে এইখিনি কাষৰ আমাৰ মানুহৰ ঘৰত ওচৰতে কাষেদি বাহিৰেদি আহি পেলাই ভিতৰত সোমালি। তাৰপিছত কোৱা শুনিছোঁ যে অলপ দেৰি পাছত বোলে এই মানুহ ঘৰত বোলে কাঁহৰ কাঁহী এখন লৈ গুচি গ'ল। ক'লা চাৰ্ট অকণমান বগা মানে ফুট অকণ চেৰেকা চাৰ্ট এটা আছে আৰু দীঘল ফুল হাত, তাৰপিছত আকৌ ক'লা পেণ্ট এটা পিন্ধি আহিছে। আজিকালি যে পকেট ধেৰ তেনেকুৱা পেণ্ট এটা পিন্ধি আহিছে। বাইক লৈ আহিছিলে নেকি? বাইকখন মই নাই দেখা বাৰু, ক'ৰবাত থৈ দিছে নেকি। তাৰপিছত মই মানুহটোহে দেখিছোঁ। আপোনালোকৰ ঘৰত যে মানে কিমান দেৰি ৰৈছিলে আপোনালোকৰ ঘৰত? আমাৰ ঘৰত বেছি দেৰি নহ'লে 5 মিনিটমান ৰ'লে মই নলওঁ বুলি ক'লে মানুহজন আহি তাৰমানে এইপিনে বাৰী দি এই মানুহ ঘৰৰ ওচৰৰ কাষৰ মানুহ ঘৰতে সোমাল। মই পানী আনিবলৈ গৈ পুখুৰীৰ পৰা মানুহটো দেখিছোঁ, মানুহটোৱে কাঁহী বাতি ধোৱা চাংখনৰ ওচৰতে জোপা জুপি কৰি আছে। তাৰপৰা কিবা এটা ভৰালে নেকি মই ইমান নাই দেখা। তাৰপৰা মানুহটো এনেকৈ গৈ পেলাই পূৰা ডাঙৰকৈ গৈছে। ডাঙৰকৈ গৈ ওচৰৰ মানুহ এজনে সুধিছে কি আনিছে বুলি। তাৰপৰা আঁঠুৱা বুলি কয় মানুহটোৱে এনেকৈ দেখুৱাই মানে মানুহটো ৰোৱাই নাই আৰু পূৰা গৈছে। তাৰপৰা ফোন লগাইছে, এইখিনিৰ পৰা ফোন লগাই সেইখিনিতে মানুহ এটা ৰৈ আছে। বাইক এখন লৈ পালচাৰ বাইকখন লৈ আহিছে মানুহটোৱে বাইকখন লৈ আহিছে, লৈ আহি মানুহটো উঠি গৈ পেলাই গৈছেগৈ দুইটা।